ঐ জানা, এইবাৰ তোমাক লৈ পূজাত যাম মই কাজিৰঙা। কাজিৰঙাত দেখুৱাম গড় হাতী ভালুক। ঐ জানা, তোমাৰো ভাল লাগিব মোৰো ভাল লাগিব, তুমি যেন কাষতে মোৰ থাকিবা। কিমান দিন যে বাল পূজা চাবলৈ পোৱা নাই। এইবাৰ পূজা হ'লে কাজিৰঙাত ৰুমিক লগত লৈ কাজিৰঙাখনকে চাবলৈ যাব লাগিব। ঐ ৰাহুল, তই ইয়াত বহি অকলে অকলে কি ফোন বনাই আছ কাজিৰঙাৰ বিষয়ে? তই কাজিৰঙালৈ ইমান কিয় যাৱ? ই বাল কাজিৰঙাতে থাকি কাজিৰঙাৰ বিষয়ে নাজানে, আহিলে আৰু ঘটি খোৱাটো। ঐ গাধ, তই আজিলৈ কাজিৰঙাখনলৈ গৈ পোৱা নাই নেকি? তই ইমান কাজিৰঙাৰ ওচৰতে থাকি কাজিৰঙাখনলৈ গৈ পোৱা নাই? আৰু মই কাজিৰঙাৰ নাম এই কাৰণেই লৈ থাকোঁ আৰু কাজিৰঙালৈ মই এই কাৰণেই গৈ থাকোঁ, কাজিৰঙালৈ বহুত দূৰ দূৰণিৰ পৰা পৰ্যটক আহে চাবলৈ। তাত বাঘ, ভালুক, হৰিণ, গড়, এশিঙীয়া গড়, এনেকৈ ধৰণৰ বহু জীৱ জন্তু আছে তাত ভাল ভাল চাবলগীয়া। আৰে ভাই, আমাৰ ঘৰৰ পিছফালে যিখন জংঘল আছে তাতেই ইমান জীৱ জন্তু ওলায়। কি কি ওলায় চাবি দেই। হৰিণ ওলায়, গড়ো কেতিয়াবা কেতিয়াবা ওলাইহি আহি, কিন্তু হাতীটো ৰাতি ৰাতি আহি আমনি কৰিয়ে থাকে। আৰু সন্ধিয়া টাইমত, ৰাতিপুৱা টাইমত কাঠনি মুৰ্গী, হাঁহবিলাক আহি আমাৰ পুখুৰীত আহি পৰি চৰিয়ে থাকে। লোকৰ হাঁহ এইবিলাকো এটা জীৱই, ধৰি লৈছোঁ হয় নাই? ছাগলীবিলাক, গৰুবিলাক আহি আমাৰ পিছফালে পথাৰখনতে দি থোৱা থাকে। ঐ গাধ, তই তেনেকৈ ক'লে নহ'ব ন। তহঁতৰ বাৰীৰ পাছফালে যিখন জংঘল আছে, তই তাত যিবিলাক জন্তু দেখ সেইবিলাক জন্তু কাজিৰঙাৰ জীৱ জন্তু হয়। আৰু কাজিৰঙা মই এই কাৰণেই যাওঁ, তাত কাজিৰঙাত এশিঙীয়া গড় আছে আৰু গড়ৰ উপৰিও বাঘ, ভালুক আদিকে ধৰি বহুত ধুনীয়া ধুনীয়া জীৱ জন্তু মই তাত চাবলৈ পাওঁ। সেইবাবে মই কাজিৰঙাখনলৈ যাওঁ। আৰু তই এটা কথা কচোন, তই যে কাজিৰঙাৰ বিষয়ে এনেকৈ কৈছ, তই কাজিৰঙাৰ বিষয়ে জান কি? আৰে ভাই, কাজিৰঙাতে থাকি কাজিৰঙাৰ বিষয়ে নাজানে নেকি? কি ক বে তই? তই তেতিয়াহ'লে কাজিৰঙাৰ বিষয়ে ইমান জানই, তেতিয়াহ'লে কচোন কাজিৰঙাখন কিহৰ বাবে বিখ্যাত? আৰে বে, এইটোনো সুধিবলগীয়া কথা নাই, এইটোতো চবেই জানে। জংঘলত চবতকৈ ডাঙৰ হাতীয়ে, হাতীয়ে হ'ব আৰু নিশ্চয়। ঐ গৰু গাধ, কাজিৰঙা এশিঙীয়া গড়ৰ বাবে বিখ্যাত। গাধ, হাতীৰ বাবে বিখ্যাত নহয়। কাজিৰঙাখন এইকাৰণেই এশিঙীয়া গড়ৰ বাবে বিখ্যাত, মানে বেলেগ দেশৰ যিবিলাক গড় আছে সেই বেলেগ দেশৰ গড়বিলাকৰ দুটা শিং, আৰু আমাৰ অসমত পোৱা গড়টোৰ শিং এটা। আৰু আমাৰ অসমত অকল গড় কাজিৰঙাতে পোৱা যায়, সেইবাবে কাজিৰঙাখন এশিঙীয়া গড়ৰ বাবে বিখ্যাত। হয় নেকি? হয় নেকি? মই আকৌ পাহৰিয়ে গৈছিলোঁ। তই শিকাই দিলি ভালেই কৰিলি দে, মনত থাকিব আৰু, পাহৰি নাযাওঁ আৰু তই জাকে তাকে এনেকৈ অলপ শিকাই কৰি দিবি যোনে নাজানে। এতিয়া লাজ পালিতো, অকাতত আহি গ'লি। ঐ ৰাহুল, মই তোৰ ওচৰলৈ বেলেগ কাৰণ এটাহে আহিছিলোঁ। মই আজি গান এটা লিখি আনিছোঁ, গাই তোৰ ওচৰত মই শুনাম, কেনেকুৱা লাগিছে তই কবিচোন। অঁ গা গা, একোতো তই নাজানই, গান এটাকে গাব বিচাৰি যেতিয়া গা। পুৱাতে ৰ'দে ৰিঙিয়ালে অ' ৰুমি, বাহিৰলে নোলাবা, ৰ'দে তোমাক ডাকিব দেহা। ঠিক আছে ভালে হৈছে গানটো, কিন্তু অকণমান শ্বৰ্ট হ'ল, অলপ দীঘলকৈ গাবলৈ শিকিবি দেই। এতিয়া গৈ থাকোঁ ব'ল। ব'ল তই বহুত উস্তাদি দিয়, ব'ল।